তোমাকে না পালে মরু মরু যে লাগে তুমি শুনবো জানে আছো মই কি দৰে। আরে ভাই মজা মজা, তই কিন্তু একদম হাই ফাই গাইছ দেই, কব লাগিব কিন্তু। সঁচা নহয়, তই কিন্তু ফালি দিছ, ক'ব লাগিব দেই। হ'ব দে, মোৰ টেলেণ্ট সৰুৰ পৰাই ভৰি ভৰি আছে, চাই থাক। এইবাৰ মই ইণ্ডিয়ান আইডল যাম আৰু ময়ে জিকিম। তহঁতি মাত্ৰ চাই থাকিবি, সেইবোৰ বাদ দে। তহঁতি নাজানো আৰু মোৰ কিমান টেলেণ্ট আছে। আৰে তোৰ আৰু টেলেণ্ট আছে, দেখুওৱা প্লিজ। অ'কে অ'কে, ইমান মাথা খাব নালাগে। মোৰ মগজটো কিমান চোকা তাকেহে দেখুৱাবলৈ গৈ আছোঁ। তহঁতক মই এটা প্ৰশ্ন সুধিম হা, আৰু তহঁতি মোক এটা প্ৰশ্ন সুধিবি। যোনেই জিকিব সেয়ে উইনাৰ হ'ব। অ'কে না, হাৰিবলৈ সাজু হ। অ'কে, প্ৰথমতে তহঁতেই সোধ। হাতে পাছে যদি যোগ কৰোঁ তেতিয়া কিমান হ'ব? তই এইটো উত্তৰ দে। ইমান টান সুধিছ? হ'ব দে, তেওঁ বুলি মই পাৰিমেই। হাতে পাছে যোগ কৰিলে 12 হ'ব। ইমান টান তেওঁ বুলি কৈছোঁ আৰু মগজটো চোকা যে। মই একদম ইজি এটা সুধিম, তহঁতি উত্তৰ দে। পাৰিবিয়ে চাগে। হ'ব দে, মই প্ৰশ্নটো সুধিছোঁ। মোৰ প্ৰশ্নটো হ'ল, আমি যদি হাতে পাছে যোগ কৰোঁ তেতিয়া কেতিয়া মানে 12 নহয়? হাতে পাছে যোগ কৰিলে 12 হ'ব নালাগিব। তহঁতি উত্তৰটো সোনকালে দে মোক। কি কথা কহি, হাতে পাছে যোগ কৰিলে দেখোন 12 হ'বই। কি সুধিছ এইবোৰ? সেইবোৰ মই নাজানো। তহঁতি যদি হাৰিলি বুলি কওঁ তেতিয়া মই উত্তৰটো কৈ দিম আৰু। হ'ব, আমি হাৰিলোঁ বাৰু, এতিয়াতো উত্তৰটো ক ন। শুন তেতিয়া, যেতিয়া অংকটো কৰোঁতে ভুল হয় তেতিয়া হাতে পাছে যোগ কৰিলে 12 হয়। হা, তই দেখোন কেবিজত পাৰিবি। পাৰিবি নহয়, জামি চাই থাক। হ'ব, বাই গাইছ। তহঁতৰ লগত থাকিলে মোৰ মগজটো বেয়াই হ'ব। ইমান মগজটো ঘেঁটা তহঁতৰ। হ'ব, বাই গাইছ।